UPPL, হাগ্ৰামা আৰু BJP এটা হ'বলৈ গৈ আছে, এইটো ফাইনেল। আৰু ষ্ট্ৰেটেজিকেলি চাব গ'লে BJP হয়তো অকলে খেলা চান্স আছে, কাৰণ তেতিয়া নৱসৈন্য গ্ৰুপটো বেছি ক্ষয়ক্ষতি হ'ব। আৰু সেইকাৰণে আমি এটা পলিচি এটা বাহিৰ কৰিছোঁ যে আমি এইবাৰ, যোৱাবাৰ আমি 25ৰ পৰা 27টা ছিটৰ কাৰণে আমি আশা কৰিছিলোঁ, এইবাৰ আমি 35টা ছিট ল'ম বুলি আমি পলিচি বনাইছোঁ। আৰু আপোনালোকক কৈছোঁ, মই MP সময়তো কৈছিলোঁ যে আমি নিশ্চয় ছাকচেছ হ'ম, আৰু এইবাৰে কৈছোঁ আমি ছাকচেছ হ'ম। এই বিশ্বাসটো মোৰো আছে, আমাৰ ৰাইজৰো আছে। আৰু এটা কথা আহিলে যে বড়ো নম্বৰৰ কথাটো, যে আমি সেইকাৰণে কৈছোঁ আন্দোলন বিষয় বা এইখিনি আমি একচাইড কৰি দিছোঁ আৰু পলিটিক্স একচাইড কৰি দিছোঁ। যদি সঁচাকৈ আমাৰ বড়ো ভাইসকলে নন বড়ো বা নন ট্ৰাইবেল লোকসকলৰ সমস্যা বা বিষয়খিনি বুজি পায়, সেইখিনি সমাধানত তেওঁলোকে আগবাঢ়ি আহে, সহায় কৰে, তেতিয়াহ'লে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত ভাগিদাৰী তেওঁলোকে নোহোৱাৰ কোনো কথা নাই। আৰু নন বড়ো লোকসকলেও যিহেতু তেওঁলোকে আজিলৈকে ট্ৰাইবেলৰ অধিকাৰ সৰ্ব কৰাৰ কথা নহয়, কাৰণ 370 স্কেপ কৰাৰ লগে লগে আমাকো কৈছিল যে এইটো কৰিবলৈ, আমি কেতিয়াও কোৱা নাই। কাৰণ ইয়াত অলপ মডিফিকেশ্যনৰ প্ৰয়োজন আছে। 100 বছৰ ধৰি ইয়াত যিসকল মানুহ ইয়াত আছে, তেওঁলোকে 6 শিডিউল নামত বা ট্ৰাইবেল বেল্টত তেওঁলোকে নিজৰ অধিকাৰখিনি হেৰা কৰিলে কোনো কাৰণে মান্য কথা নহয়। সেইকাৰণে কৈছোঁ ট্ৰাইবেল মানুহখিনি অলপ আগুৱাই আহক, নহ'লে জম্মু কাশ্মীৰ পৰিস্থিতি হ'ব পাৰে। কাৰণ কালি বাকীবিলাক ক'ব যে আপোনালোকে 70 ইয়াৰ্ছ ট্ৰাইবেল হৈ থাকিলে, 70 ইয়াৰ্ছ সুবিধা হৈ থাকিলে আৰু কিমান বছৰ লাগিব? কাৰণ বছৰে বছৰে এইটো এটা পিৰিয়ডৰ মূৰে ৰিনিউ হ'ব লাগে, কিন্তু আজিলৈকে হোৱা নাই, বহুতেই কৈছিলে। সেইকাৰণে আমি কৈছোঁ ট্ৰাইবেল নন ট্ৰাইবেলৰ মাজত যিটো ইছ্যু, একমাত্ৰ সমাধান সম্ভৱ হ'ব যদি তেওঁলোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হয়। ইয়াত বাহিৰৰ পৰা আহি কোনোবা আজমল চাহাবে আহি কোনোবা BJP কংগ্ৰেছে আহি কৰিব নোৱাৰে, আৰু ইন প্ৰিন্সিপল তেওঁলোকে এইটো কৰিবও নোৱাৰে। সেইকাৰণে BJP মানুহখিনিৰ জৰিয়তে এই সমস্যাটো যাতে সমাধান কৰিব পাৰে, সমাধান কৰিছে যে ৰাজনৈতিক বুজাবুজি আৰু ভাগিদাৰী, অৰ্থাৎ তাত যদি নিজৰ নিজৰ ভাগৰখিনি সকলোৱে পায়, নিজৰ নিজৰ অধিকাৰখিনি পায়, ইয়াত আৰু লগাৰ কোনো পৰিস্থিতি নাই। আৰু সেইকাৰণে কৈছোঁ যে নৱসৈন্যই সিদিনাহে ৰাজনীতি বাদ দিম, মইতো ৰাজনীতি কৰা মানুহ নহয়, তথাপিতো আহিলোঁ যেতিয়া, কৰিলোঁ যেতিয়া, সিদিনাই ৰাজনীতি বাদ দিম, তেতিয়া আমি সেই সমস্যাখিনি সমাধান কৰিব পাৰিম। প্ৰিন্সিপল আমি কাৰো লগত এলাঞ্চ হ'ব নোৱাৰোঁ, আমি অকলে খেলিম। কেৱল ইয়াত বড়ো নম্বৰ কথাটো আছে, সেইকাৰণে কৈছোঁ দুয়ো পাৰ্টি আগুৱাই আহক, দুয়ো পাৰ্টি নৱসৈন্যৰ লগত লগ লাগি বা গোটেইখিনি মানুহ লগ লাগি তেওঁলোকে পাৰ্টি কৰক, তেওঁলোকে লগ লাগক। কাৰণ BPF হওক, যিবিলাক শক্তি আছে, দল আছে, EPP হওক, তেওঁলোকে সদায় মানুহখিনি বিভাজনৰ এটা ৰাজনীতি লৈ গৈ আছে। আৰু বিভাজন আচলতে পলিটিক্সটোৱে আচলতে তেনেকুৱা, ইণ্ডিয়ান পলিটিক্সটো তেনেকুৱা। তথাপিতো আমি তাতকৈ উদ্ধত গৈ এটা ইথিকেল বা মৰেল থকা আমি পলিটিক্স এটা কৰিব লাগিছোঁ, য'ত আচলতে ৰাইজৰ সমস্যাখিনি সমাধানৰ কাৰণেহে পলিটিক্সটো লাগে। পলিটিক্সটো ৰাইজৰ সমস্যাবিলাক বঢ়াই আৰু পলিটিক্সৰ পৰা পলিটিক্স কৰাৰ কাৰণে নিশ্চয় নালাগে, আৰু যাৰ কাৰণে আমি এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে বাধ্য হৈছোঁ।